পুলিচৰ গুলীচালনাত 6জন DNLL লোকৰ নিহত। পশ্চিম কাৰ্বি আংলং উমৰকুটিত মেঘালয় চৰকাৰে গুপ্তভাৱে ইৰিগেশ্যন কেনেলৰ নিৰ্মাণ। নমস্কাৰ, আজি পুৱাৰ বাতৰিত মই মনোজ সিংটি। কাৰ্বি আংলং নাগালেণ্ড সীমান্তত মিছি বাইলামত ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি আৰু পুলিচৰ মাজত গুলীচালনাত ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ 6জন লোক প্ৰাণ হেৰুৱায়। কাৰ্বি আংলঙত পুনৰ উত্তপ্ত পৰিস্থিতি। কাৰ্বি আংলং আৰু নাগালেণ্ড ডিমাপুৰ সীমান্তৰ ধনচিৰি থানাৰ অন্তৰ্গত ডেজুংফাঙৰ বাসী সঞ্জয় ৰংহাঙক 19 তাৰিখে DNLA সন্ধিয়া 7:30 বজাত হত্যা কৰা বুলি সন্দেহ কৰে। ডিমাছা ষ্টুডেণ্ট ইউনিয়ন কাৰ্বি আংলং ডিষ্ট্ৰিক্টসকলে সঞ্জয় ৰংহাঙক ন্যায় প্ৰদানৰ দাবী। আৰু যোৱাকালি ধনচিৰি ডেজুংফাঙৰ মিছি বাইলামত পুলিচ আৰু DNLৰ মাজত গুলীচালনাত পুলিচৰ গুলীত 6জন DNL লোকৰ প্ৰাণ হেৰুৱায়। লগতে গ্ৰেনেড, ৰাইফল, পিষ্টলসমূহ বৰামদ হয়। টিফুৰ পৰা ৰাজীৱ ৰংপিৰ প্ৰতিবেদন, কাৰ্বি ডেইলি নিউজ। বজাত আমি এটা খবৰ পাইছিলোঁ আমাৰ চ'ৰ্চৰ পৰা যে এটা গ্ৰুপে এক্সটৰ্শ্যন কৰিবলৈ ধনচিৰি আউটপোষ্টৰ ফালে আহি আছে নাগালেণ্ড ক্ৰছ কৰিবলৈ। তো আপোনালোকে জানে ধনচিৰি নদীখন পাৰ হ'লে এইফালে আমাৰ মিছি বাইলাম এৰিয়া, মঙলামুখ এৰিয়া পৰে আৰু ডুবি দিছা যোনটো জেগাত ঘটনাটো হ'ল। এইফালে ক্ৰছ কৰি আহোঁতে এটা ডাঙৰ DNL গ্ৰুপক আমাৰ এম্বুছত থকা পাৰ্টীয়ে, আৰ্মি আৰু আছাম পুলিচৰ পাৰ্টীয়ে চেলেঞ্জ কৰোঁতে আমাক ফায়াৰ কৰে আৰু ইন ৰিটেলিয়েশ্যন আমি যেতিয়া ফায়াৰ কৰোঁ তেতিয়া সেই সময়ত আমি চাৰ্চ কৰিব পৰা নাছিলোঁ জেগাটো। তো পুৱতি নিশা যেতিয়া পোহৰ হৈছে তেতিয়া আমি চাৰ্চ কৰি 6টা DNLA কেডাৰ আৰু যথেষ্ট সংখ্যক আমি AK চিৰিজৰ ৰাইফল, .303 ৰাইফল, গ্ৰেনেড আৰু স্মল আৰ্মছ পিষ্টল আমি ৰিকভাৰ কৰিছোঁ। আৰু এই দুটা পাৰ্টিটো আপোনালোকে জানে আজি ইলেকশ্যনৰ আগতে অমিত নুনিচাক গুলীয়াই হত্যা কৰিছে আৰু 15 তাৰিখে সঞ্জয় ৰংফাৰক হত্যা কৰা। তাৰ মাজৰে এজন আইডেণ্টিফাই আছে তামিল বুলি, ইয়াৰে এজন কেডাৰ। গতিকে 6জন কেডাৰ আমি এতিয়ালৈকে আইডেণ্টিফাই কৰিছোঁ। গোটেইকেইজনে আইডেণ্টিফাই হৈছে। যোনকেইজন কেডাৰ এতিয়া ডেড বডি পোৱা গৈছে তেওঁলোকক আইডেণ্টিফাই কৰিছে। আৰু তাৰ ভিতৰতে 200 কেডাৰ তামিল আছিলে, যোনটো এই দুটা কিলিঙত ইনভল্ভ আছিলে মই পোৱাৰ নিচিনাকৈ। তামিল ইনভল্ভ আছিলে, হয়। আৰু ছাৰ আৰু এটা খবৰ আহিছিল আমাৰ আহিছিল যে অন্য 2জন বাবু উজাই আৰু তেওঁলোক 2জন মন্ত্ৰী সিপাৰে নাগালেণ্ডত গৈ তেওঁলোক 2জনৰ মৃত্যু হোৱা বুলি এটা খবৰ আহিছিল। আমাৰ অপাৰেশ্যনটো এতিয়া চলি আছে। গতিকে যিহেতু এই ফায়াৰিং কৰোঁতে কিছুমান কেডাৰে ইফালে পাৰ হৈ গুচি গৈছে নাগালেণ্ড ফালে, তো নাগালেণ্ড পুলিচৰ সহযোগত আমি বিচাৰ বুজা কৰি আছোঁ। বাবু ভুজা আৰু মুচৰাং 200 কেডাৰ, মুচৰাংটো অতি 200। গতিকে আমি খবৰ পালে নিশ্চয় আপোনালোকক এইটো এটা ডাঙৰ গ্ৰুপ আছিলে, এটা আছিলে। তো চেডেলি হৈ গৈছে। যিহেতু আমাৰ এৰিয়াত সোমাওঁতে তেতিয়া আমাৰ এইখিনি এনকাউণ্টাৰ হ'ল, বাকীখিনি আকৌ নাগালেণ্ড ফালে সোমাই গ'ল। এইটো যথেষ্ট ডাঙৰ গ্ৰুপ, 15জনীয়া গ্ৰুপ হ'ব পাৰে। মুখ্যমন্ত্ৰী ছাৰ 7জন ডেথ হৈছে বুলি কৈছে নেকি গুৱাহাটীত? মই সেইটো চোৱা নাই একচুৱেলি কি কৈছে, কিন্তু আমাৰ ফালৰ পৰা আমাৰ পোৱা নাই। আমি এতিয়া প্ৰথম আপোনালোকক জনাইছোঁ, যিখিনি আমি খবৰ পাইছোঁ। তো আৰু ছাবচিকুৱেণ্টলি আমি যদি খবৰ পাওঁ কিবা থাকে আপোনালোকক নিশ্চয় জনাই দিম। মেঘালয় চৰকাৰে 9,53,630 টকালৈ পশ্চিম কাৰ্বি আংলং চিনথং অন্তৰ্গত উমৰকুটিত গুপ্তভাৱে ইৰিগেশ্যন কেনেলৰ নিৰ্মাণ। পশ্চিম কাৰ্বি আংলং উমৰকুটিত মেঘালয় চৰকাৰে 9,53,630 টকালৈ গুপ্তভাৱে ইৰিগেশ্যন কেনেলৰ নিৰ্মাণ কৰা বুলি চিনথং KSA সভাপতি খৰচিং ৰংপিয়ে কয়। ভূকষ্টৰ মাজতো স্থানীয় লোকসকলক মেঘালয় চৰকাৰে ধমকি কৰে বুলি স্থানীয় বাসীয়ে মত পোষণ কৰে। পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় চৰকাৰৰ মাজত শান্তিপূৰ্ণ চুক্তি হোৱাৰ পাছতো অবৈধভাৱে ছলাৰ ইলেক্ট্ৰিচিটি ৰেচন কাৰ্ড PMAY ডাবল ভোটাৰ ID কাৰ্বি আংলং অট'নমাছ কাউন্সিল নজনাকৈ প্ৰদান কৰি আহে। কিন্তু সীমান্তত থকা অসম আৰক্ষী এতিয়াও টোপনিত লালকাল।
সংবাদদাতা দৰ্শিং তেৰাং প্ৰতিবেদন কাৰ্বি টেলি নিউজ song centang aro hinpen kadui pasami kadong paji logo tapi ni tum ladak centong along ri parlo umru khuti phonglang so rong lo ini tum dak adimak long long mana humri lo je gov of meghalaya ate bharongbong a block under hui pen job card scheme lak sirkebra suri pokera thoman dak umru khuti Karbi Anglong aro nang par krakse irrigation canal keteng mata dam keteng penlang ke ponja panalang tum meghalaya gop ana tu pen sai nang ke pen bom dula sila bang suputhak senil tum dak na humrilo asi labang suputhak nil tum sodak pen pinrem pon gop of meghalaya pan alang litum je Karbi Anglong district pu chini dera phis tami alang litum kabor ipen mate ahoy duinang ke pet apan alang litum arni bang tami do desang se alang litum ke claim lase labang suputhak sodak pen alang litum la so irrigation canal mate irrigation dam keteng along litum dong sekot pen kangton je pansin litum Karbi আজিৰ পোৱা বাতৰি ইমানেই আজিৰ দিনটো শুভ হওক নমস্কাৰ